নমস্কাৰ বন্ধু বান্ধৱীসকল, মই উষা স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। এই ব্লাউজটো দেখিছেনে? এই ব্লাউজৰ কাটিঙৰ ভিডিঅ'টো মই আগতীয়াকৈ আপলোড কৰা হৈ গ'লগৈ। আজি মই আপোনালোকক ষ্টিচিংটো দেখামগৈ, কেনেকৈ চিলোৱা হয়। যদি কোনোবাই চোৱা নাই সেই ভিডিঅ'টো, তেতিয়াহ'লে আপোনালোক চাই ল'বগৈ। মই তাত ধুনীয়াকৈ কাটিংটো দেখাইছোঁ। এতিয়া মই কেনেকৈ চিলাই সেইটো দেখামগৈ। তাৰ আগতে মোৰ পাৰ্টখিনি ধুনীয়াকৈ মেলি পিনি মিলাই ল'মগৈ। মই চব ভিডিঅ'তে আপোনালোকক কৈ থাকোঁগৈ, চিলোৱাৰ আগত সদায় এনেকৈ মিলাই ল'ব, তেতিয়া আপোনালোকৰ কেতিয়াও খেলি মেলি নহয়গৈ। এয়া দেখিছে, নহ'লে কেতিয়াবা আমাৰ কি হয়গৈ, আৰ্মহোলৰ ছাইডটো তল পিনে গুচি যায় আৰু তলৰ ছাইডটো ওপৰলৈ গুচি যায়গৈ। যি নতুনকৈ চিলোৱা মানুহ থাকে তেওঁলোকৰ অকণমান খেলি মেলি হয়, সেইকাৰণে বস্তুটো এনেকৈ মিলাই মেলি চাই ল'ব। এতিয়া ইয়াৰ দাঁতিয়ে দাঁতিয়ে মই চিলনি লগাই যামগৈ। এয়া ভিডিঅ'ত দেখাৰ দৰে আপোনালোকো এনেকৈ দাঁতিয়ে দাঁতিয়ে চিলনি লগাই যাব। গৰম যিহেতু ইমান বেছি পৰিছে, মই ফেনখন নচলোৱাকৈ চিলাবই পৰা নাই। ফেনখন দি দিয়াৰ কাৰণে এয়া উৰি গৈছে। সেয়া বাৰু আপোনালোকে স্কিপ কৰিব, মই চিলাই গৈছোঁ, সেয়া সেনেকৈয়ে আপোনালোক চিলাই যাবগৈ। আৰু ভিডিঅ'টো আপোনালোক সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ চাব। কিছুমান মই সৰু সৰু কথাবোৰ কৈছোঁ, আপোনালোক নাজানিলে সেইখিনি শিকিব পাৰিব। এতিয়া মোৰ ছাইডবোৰ চিলাই হৈ গ'লগৈ। যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি মই কাটি লৈছোঁ। আপোনালোকো এনেকৈ ধুনীয়াকৈ কাটি ল'ব। এনেকৈ ডাঙৰকৈ ৰাখিলে আমাৰ চিলাবলৈও সুবিধা হয় আৰু এনেকৈ কাটি ল'বলৈও সুবিধা হয়। এই মাজৰ পাৰ্টটোৰ নিচিনাকৈ মই এই ছাইডৰ পাৰ্টখিনিও চিলাই লৈছোঁ। ছাইডে চিলাই পিনি যিখিনি এক্সট্ৰা কাপোৰ আছিলে সেইখিনি আঁতৰাই ল'লোঁ, কাটি ধুনীয়াকৈ চফা কৰি লৈছোঁ। এতিয়া এই মাজৰ পাৰ্টটোৱে পাইপিং লাগিব, ছাইডৰ পাৰ্টত পাইপিং নালাগে। এয়া মই চিলভাৰ কালাৰৰ পাইপিঙৰ কাপোৰখন লৈছোঁ। এইটো 1.5 ইঞ্চি জোখত মই এনেকৈ দীঘলকৈ কাটি লৈছোঁ। পাইপিঙৰ কাপোৰ সদায় বেকাকৈ কাটিব, বেকাকৈ কাটিলে ফিনিচিং ভাল আহে, চিধাকৈ কাটিলে আমাৰ ফিনিচিং নাহে। আৰু ব্লাউজৰ কাপোৰকণে আৰু পাইপিঙৰ কাপোৰকণ সমানকৈ ৰাখি পিনি 1/2 ইঞ্চ গেপিঙত এনেকৈ চিলাই যাব। এইখিনি অকণমান মই আগবঢ়াই এনেকৈ কাটি লৈছোঁ। এতিয়া মই পাইপিঙৰ ৰছীডাল লৈছোঁ। ৰছীডাল ইয়াৰ ওপৰত থৈ পিনি ধুনীয়াকৈ মিহি কৰি, যিমান পাৰে আপোনালোক সিমান মিহি কৰিব। মিহি কৰি একদম দাঁতিয়ে দাঁতিয়ে চিলনি লগাব। যদি কোনোবা পাইপিং ভালকৈ লগাব নাজানে, তেতিয়াহ'লে মোৰ চেনেলত মই পাইপিং কেনেকৈ লগোৱা হয় আপলোড কৰা আছে। আৰু চুইটহাৰ্ট নেকতো কেনেকৈ পাইপিং লগোৱা হয় সেইটো আপলোড কৰা আছে। য'ত আমাৰ কাৰ্ভ থাকে তেতিয়া আমাৰ পাইপিংটো লগাবলৈ অকণমান অসুবিধা হয়। মই মোৰ আগৰ ভিডিঅ'টোত মই দি থৈছোঁ এই চুইটহাৰ্ট নেকত কেনেকৈ পাইপিং লগোৱা হয়। আপোনালোক যদি চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰিব। এয়া মোৰ এটা ছাইডটো মাৰি হৈ গ'লগৈ। এতিয়া মই যিখিনি এক্সট্ৰা ভিতৰৰ ফালে কাপোৰখিনি আছে সেইখিনি ফ'ল্ড কৰি পিনি ধুনীয়াকৈ দাঁতিয়ে দাঁতিয়ে চিলনি লগাই যামগৈ। তেতিয়া বস্তুটো ফিনিচিং হয় আমাৰ দেখিবলৈ। এতিয়া আমাৰ এটা ছাইডে পাইপিংখন কমপ্লিট হ'লগৈ। চেম ইটো ছাইডেও আমি এনেকৈ পাইপিং লগামগৈ। আৰু ইটো পাৰ্টটো আমি লৈ লৈছোঁ। ইটো পাৰ্টটো লৈ পিনি 1/2 ইঞ্চ গেপিঙত এনেকৈ চিন দি গৈছোঁ। এয়া দেখিছেনে? এতিয়া তলৰ পৰা আমি চিলামগৈ। এনেকৈ প্ৰিন্সেছ কাটটো আমি সদায় এনেকৈ তলৰ পৰা চিলাব লাগে। ওপৰ ছাইডে আৰ্মহোলৰ ছাইডে যদি অকণমান বাঢ়ি থাকে একো প্ৰব্লেম নাই, আমি সেইটো কাটি সমান কৰি দিব পাৰোঁ। কিন্তু তলপিনে আমাৰ ফিনিচিং হ'ব লাগে, সেইকাৰণে আমি তলৰ পৰা সমান কৰি পিনি এনেকৈ চিনে চিনে চিলাই গৈছোঁ। ভিডিঅ' দেখাৰ দৰে আপোনালোকো এনেকৈ চিলাই যাব। এতিয়া ছাইডতে আৰু এটা চিলনি মাৰি দিম, তেতিয়া বস্তুটো খোল খোৱা চান্স নাথাকে, হেভি হৈ যায়গৈ। আৰু এইটো ছাইডটো যেনেকৈ কমপ্লিট কৰিলোঁ ইটো ছাইডটো আপোনালোক চেম সেনেকৈ কমপ্লিট কৰি ল'ব। ইটো ছাইডৰ মই ভিডিঅ'টো নাই কৰা। এয়া দেখিছেনে? পাফটো আমাৰ ইমান ধুনীয়াকৈ উঠিছে। এয়া ইটো ছাইডটো মই এনেকৈ কমপ্লিট কৰি ল'লোঁ। এতিয়া মই বেক পাৰ্টটো ল'ম। বেক পাৰ্টটো চিলোৱাৰ আগতে মই এনেকৈ মুখামুখিকৈ মেলি ল'মগৈ। মুখামুখিকৈ মেলি পিনি চিলালে কেতিয়াও আমাৰ ভুল নহয়গৈ। এয়া দেখিছেনে? এতিয়া মই 1/2 ইঞ্চ গেপিঙত মই চিলাই যাম।
এনেকৈ ৰাখি পিনি লাইনিং কাপোৰ আৰু মেইন কাপোৰটো সমান কৰি পিনি আধা ইঞ্চ গেপিঙত মই এনেকৈ চিলাই গৈছোঁ। তাৰপিছত ইয়াৰ ওপৰত এনেকৈ চাপ চিলাই দিম। লাইনিং কাপোৰখনৰ ওপৰতে দিব লাগে চাপ চিলাইটো। এতিয়া এয়া চাপ চিলাই দি হৈ গ'লগৈ। এতিয়া মই এইটো বেক চাইডে এনেকৈ ফল্ড কৰি পিনি দাঁতিয়ে দাঁতিয়ে চিলনি লগাই যামগৈ। এয়া মোৰ চিলনি লগাই হৈ গ'ল আৰু যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি মই কাটি আঁতৰাই দিম। এয়া দেখিছেনে মোৰ এটা পাৰ্টটো কমপ্লিট হৈ গ'লগৈ আৰু এইটো পাৰ্টৰ নিচিনাকৈ মই চেম ইটো পাৰ্টটো কমপ্লিট কৰি ল'মগৈ। এইটো পাৰ্টটো মই এনেকৈ চিলাই ল'মগৈ। এয়া মোৰ দুটা পাৰ্টে কমপ্লিট হৈ গ'লগৈ। এতিয়া মই ইয়াত টিকেন দিম। টিকেন দিবৰ কাৰণে মই 5.5 ইঞ্চিত এনেকৈ চিন দিছোঁ আৰু ওপৰ পিনেও 5.5 ইঞ্চিত চিন দিছোঁ। এনেকৈ চিন দি পিনি দুইটা চাইডে মই এনেকৈ চিন দি লৈছোঁ আৰু এতিয়া মই টিকেনটো দি ল'ম। হুকাজ কাপোৰটো লগোৱাৰ আগতে মই টিকেনটো দি লৈছোঁ। চেম মই ইটো পাৰ্টটোতো এনেকৈ টিকেন দি ল'ম আৰু হুকাজৰ কাপোৰটো লগাই লৈছোঁ। এয়া মোৰ বেক পাৰ্টটো কমপ্লিট হ'লগৈ। এতিয়া মই ফ্ৰণ্ট পাৰ্টটো ল'মগৈ। ফ্ৰণ্ট পাৰ্টটোৰ ওপৰত বেক পাৰ্টকেইটা ধুনীয়াকৈ মিলাই পাৰি ল'ম। এয়া দেখিছেনে এই বস্তুটো এনেকৈ কৰি পিনি ভিডিঅ'ত দেখাৰ দৰে আপোনালোকৰ এনেকৈ মিলাই পিনি লৈ ল'ব। তাৰপিছত মই ডিঙি ছাইডৰ পৰা 1 ইঞ্চিতকৈ 2 পইণ্টমান কমত চিন এটা দিমগৈ আৰু আৰ্ম হ'লৰ ছাইডে আধা ইঞ্চত চিন দিমগৈ। কাৰণ আমাৰ যিহেতু ডিপ নেক আছে, যদি আমি সমানকৈ দিওঁ তেতিয়াহ'লে ব্লাউজটো আমাৰ খহি যাব। সেইকাৰণে আমি ডিঙি ছাইডে অকণমান বেছিকৈ দিছোঁ। এনেকৈ চিন দি পিনি লাইন এটা ড্ৰ কৰি লৈছোঁ। এতিয়া মই এয়া চিলাই যামগৈ ধুনীয়াকৈ কাপোৰখন মিলাই লৈ। ইয়াত গাঁঠি চিলাই দিম। গাঁঠি চিলাই দি পিনি এনেকৈ চিলাই যামগৈ। বাউসীত সদায় আপোনালোক দুটা তিনিটাকৈ চিলনি কৰিব, কাৰণ বাউসীত সদায় এনেকৈ দিয়া হয়। মই সেনেকৈয়ে দিওঁগৈ। এয়া দেখিছেনে মই এয়া দুটাকৈ চিলনি দিলোঁ আৰু ইটো পাৰ্টটোত মই সেনেকৈ বাউসীটো চিলাই ল'মগৈ। এতিয়া মোৰ দুইটা চাইডে বাউসী জইন কৰি হৈ গ'ল। এতিয়া আমি ডিঙিত পাইপিং লগামগৈ। পাইপিং লগোৱা ভিডিঅ'টো মই অলৰেডি আপলোড কৰা হৈ গ'ল। আপোনালোক যদি কোনোবাই পাইপিং লগাব নাজানে তেতিয়াহ'লে সেয়া চাই ল'ব, চুইটহাৰ্ট নেকত কেনেকৈ পাইপিং লগোৱা হয়। মই সেই ভিডিঅ'টোত ধুনীয়াকৈ দেখুওৱা আছে। এতিয়া মই মেজাৰমেণ্ট ল'মগৈ। মেজাৰমেণ্টটো লোৱাৰ আগত যিহেতু মোৰ 36 আছে, 36ক এতিয়া দুভাগ কৰিমগৈ। এনেই ডাইৰেক্টও কৰিব পাৰি। 36টো দুভাগ কৰিলে 18 পাম আৰু যদি অকণমান অসুবিধা হয় তেতিয়া এনেই ফিটাৰেও কৰিব পাৰিব। এনেকৈ কৰি ফিটাৰটো 36টো ওলাই পিনি তাক দুভাগ সমানকৈ দুভাগ কৰি দিলে ওলাই যায়। এয়া 18 আৰু 18ত মই এনেকৈ এফালে যিটো আমাৰ এক্সট্ৰা কাপোৰ আছে সেইকণ এৰি এৰি দুইটা চাইডে মই এনেকৈ চিন দিছোঁ। ভিডিঅ'ত দেখাৰ দৰে আপোনালোক সেনেকৈ দিব। তলৰ ৱেষ্টটো মোৰ 30 আছে, 30টো দুভাগ কৰিমগৈ তেতিয়া 15 পাম। এয়া 15 পালোঁ। তলৰটো মই সেনেকৈ চিন দি ল'মগৈ। যিটো এক্সট্ৰা কাপোৰ আছে সেইকণ মই এৰি পিনি এনেকৈ 15ত চিন দিছোঁ। আৰু যিখিনি এক্সট্ৰাকৈ আছে সেইখিনি আমি মেজাৰমেণ্ট কৰি চাই ল'মগৈ যাতে ইকুৱেল আছে নাই। যদি কম বেছি হয় তেতিয়াহ'লে আপোনালোক আকৌ চিনটো মিলাই ল'ব। যদি কম বেছিত আমি দিওঁ তেতিয়াহ'লে আমাৰ ব্লাউজটো বেকা হয়।
এতিয়া ওপৰ চিনটো তলৰ চিনটো আমি ধুনীয়াকৈ লাইন এটা পাৰি ল'ম। দুটা চাইডে লাইনটো এনেকৈ ড্ৰ কৰি ল'মগৈ। আৰু বেক পাৰ্টতো সেম মেজাৰমেণ্ট কৰি পিনি আমি এনেকৈ লাইনটো আঁকি ল'ম। এয়া দেখিছেনে? এতিয়া মই দুইটা চাইডে মেজাৰমেণ্ট কৰি হৈ গ'লগৈ। এতিয়া বেক চাইডৰ লাইনটো আৰু ফ্ৰণ্ট চাইডৰ লাইনটো দুইটা মিলাই লৈ মই এটা টেম্পৰি চিলনি এটা এনেকৈ মাৰিম। সেয়া মই কেলৈ মাৰিছোঁ আপোনালোক বুজি পাব ভিডিঅ'টো চাই থাকিলে। এয়া চিলনিটো মাৰি হৈ গ'ল। এতিয়া চাওকচোন বাৰু, এইখিনি মোৰ এক্সট্ৰাকৈ কাপোৰ বাঢ়ি আছে না, এইখিনি সমান নাই, এইখিনি এক্সট্ৰাকৈ বাঢ়ি আছে। এইখিনি কাপোৰ মই কাটি সমান কৰিবৰ কাৰণে মই এনেকৈ এটা টেম্পৰি চিলনি মাৰি লওঁগৈ আগে। এয়া দেখিছেনে? এডোখৰতো এনেকৈ বাঢ়ি থাকে অকণমান, আৰু ওপৰ চাইডেও অকণমান বাঢ়ি থাকে। এইখিনিত যদি আমি এনেকৈ হাতটো লগাই দিওঁ তেতিয়াহ'লে আমাৰ হাতটো ফিনিচিং নাহে। এতিয়া মই স্লিভছটো ৰেডি কৰিমগৈ। যিহেতু মোৰ স্লিভছটো পাফ স্লিভছ আছিলে, ইয়াৰ কাটিং ভিডিঅ'টো মই কৰিবলৈ থাকি গ'ল। ষ্টিচিংটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এনেকৈ দেখিছেনে? যিটো কাট লগাইছোঁ সেই কাটটোৰ পৰা মই এনেকৈ 3টা কোচ এইটো চাইডে, আকৌ 3টা কোচ ইটো চাইডে, মানে অপজিট চাইডে এনেকৈ দিমগৈ। ইয়াৰ কাটিংটো, এই স্লিভছৰ কাটিংটো অকণমান বেলেগ হয়। আপোনালোকক যদি এইটো স্লিভছৰ ভিডিঅ' লাগে প্লিজ কমেণ্ট কৰিব, মই ইয়াৰ এক্সট্ৰাকৈ ভিডিঅ' বনামগৈ। এয়া দেখিছেনে? এয়া কুচি মই দি ল'লোঁ। এয়া মোৰ পাফটো ধুনীয়াকৈ উঠি গ'ল। এতিয়া মই এইটো মোৰ ব্লাউজৰ লগত এটেচ কৰিমগৈ। তাৰ আগতে মই লেচ আনিছিলোঁ। লেচটো মই ইয়াৰ হাতৰ মূৰটোত লগাই ল'ম। আপোনালোকৰ ওচৰত যদি ছিংগল ফুট থাকে তেতিয়া ছিংগল ফুটৰ সহায়তো লগাব পাৰে, নাথাকিলে এনেকৈও লগাব পাৰে। ছিংগল ফুটেদি লগালে অকণমান বস্তুটো ভাল হয়। এয়া দেখিছেনে? মই লেচটো এনেকৈ তল পিনে থৈ পিনে এনেকৈ লগাই লৈছোঁ। এয়া মোৰ লেচ লগাই হৈ গ'ল। এতিয়া মই এই স্লিভছটো মোৰ ব্লাউজৰ লগত লগামগৈ। ব্লাউজৰ লগত লগোৱাৰ আগত এই চিলনিটো অকণমান খুলি ল'ব লাগিব। এয়া দেখিছেনে? চিলনি মই অকণমান খুলি লৈছোঁ। তাৰপিছত এই হাতখন আমি ইয়াৰ ভিতৰত এনেকৈ ভৰামগৈ। ইয়াৰ চিধা পাৰ্টটো ভিতৰৰ ফালে এনেকৈ ভৰাই পিনি এনেকৈ চিলাম। এয়া দেখিছে ন ভিডিঅ'ত দেখুৱাৰ দৰেকৈ এনেকৈ যিটো মাজৰ যিটো আমাৰ পাফটো আছে, এই মাজৰ আমাৰ বাউসী জইনটোৰ লগত পৰিব লাগিব, তেতিয়া বস্তুটো ধুনীয়াকৈ মিলে। মই সদায় এনেকৈ দুভাগ কৰিয়ে লগাওঁগৈ। এতিয়া মাজৰ পৰা মই এনেকৈ চিলাই যাম, তেতিয়া আমাৰ যিটো পাফটো হয় তেতিয়া সেইটো একদম মাজে মাজে পৰে, আমাৰ বাউসীৰ ওপৰত মানে এনেকৈ পৰিব। ব্লাউজৰ কাপোৰটো আৰু স্লিভছৰ কাপোৰটো সমানকৈ ৰাখি পিনি আধা ইঞ্চ গেপিঙত এনেকৈ চিলাই যাব। এইটো ছাইডটো চিলাই হৈ গ'লগৈ। এতিয়া ইটো ছাইডটো মই এনেকৈ চিলাই ল'মগৈ। এয়া দেখিছেনে? এটা ছাইডটো এনেকৈ হৈ গ'ল। এতিয়া মই এনেকৈ লুটিয়াই লৈ এয়া কাপোৰটো ব্লাউজৰ কাপোৰকণ আৰু স্লিভছৰ কাপোৰকণ এনেকৈ সমান কৰি পিনি চিলাই যামগৈ। এয়া মোৰ চিলাই হৈ গ'লগৈ। এতিয়া মই ইয়াৰ ওপৰত আৰু এটা চিলনি মাৰিম।
এই চিলাইটো মই অকণমান স্পীড কৰি দিছোঁ। হাততো এনেকৈ ডাবল চিলাই মাৰিব, তেতিয়া আমাৰ হাতটো অকণমান ভাল হয়, মানে চিলনি ফটককৈ খোল খাই নাযায়। এতিয়া মই তলত গাঁঠি চিলাই মাৰি পিনি এনেকৈ ফিনিচিং মাৰিমগৈ। এয়া দেখিছেনে, এয়া স্লিপছটো এনেকৈ সমান কৰি পিনি মোৰ যিমান আছে সিমানত মই চিন দি লৈছোঁ। আপোনালোক আপোনাৰ হাতৰ ৰাউণ্ডটো চাই লৈ সিমানত চিন দি ল'ব। তাৰপিছত এই চিলনিটো চিধাকৈ লৈ আহিছোঁ, চিধাকৈ আনি এডোখৰ গাঁঠি চিলাই মাৰি দিম। এয়া মোৰ হৈ গ'লগৈ হাতটো লগাই ছাইডটো চিলাই, আৰু যিখিনি এক্সট্ৰা কাপোৰ এনেকৈ বাঢ়ি থাকে স্লিপছৰ ছাইডৰ এয়া বাঢ়ি আছে, সেইখিনি কাপোৰ এনেকৈ কাটি সমান কৰি দিব। এয়া দেখিছেনে, মোৰ স্লিপছটো ইমান ধুনীয়াকৈ লগাই হৈ গ'লগৈ। পিন্ধিলেও বহুত ধুনীয়াকৈ ফিটিং হয়। এয়া মোৰ ধুনীয়াকৈ পাফটো উঠিছে আৰু স্লিপছটো ধুনীয়াকৈ হৈ গ'ল। ইটো ছাইডৰ স্লিপছটো মই সেনেকৈ চেম লগাই ল'মগৈ। বাকী থকা লেছখন মই এতিয়া ব্লাউজৰ তল পিনে লগাই ল'মগৈ। মোৰ এই হুক কাজৰ ছাইডৰ পৰা মই এনেকৈ লেছটো তল পিনে ভৰাই পিনি ব্লাউজটো ওপৰৰ পৰা এনেকৈ ৰাখি সমান কৰি পিনি চিলনি লগাই গৈছোঁ। ভিডিঅ'ত দেখাৰ দৰে আপোনালোকো এনেকৈ লগাই ল'ব পাৰিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ জনাবলৈ নাপাহৰিব। আপোনালোক কমেণ্ট কৰিলে মোক খুবেই ভাল লাগে আৰু মই উৎসাহ পাওঁগৈ নতুন নতুন ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। প্লিজ আপোনালোক কমেণ্ট কৰিব মোক। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আৰু কাৰোবাক যদি এই ব্লাউজটো লাগে, কোনোবাই যদি কিনিব বিচাৰে তেতিয়াহ'লে কিনিব পাৰিব। এয়া মোৰ ব্লাউজটো কমপ্লিট হ'ল।